নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ৰেচিপি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হ'ল পুৰা আলুৰ পিটিকা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া জুইত আলু পুৰি ল'লোঁ। এতিয়া আলুৰ বাকলিবোৰ গুচাই ল'ম। হৈ গ'ল গুচাই। এতিয়া গেছৰ ফ্লেমটো অন কৰি এটা কেৰাহী পাতিলোঁ। কেৰাহীটোত দিলোঁ অকণমান তেল। তেলখিনি গৰম হ'বলৈ দিলোঁ। এতিয়া দিলোঁ কাটি লোৱা নহৰুখিনি ফ্ৰাই কৰি ল'ম। এয়া নহৰুখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া ফ্ৰাই কৰিম পিঁয়াজ। পিঁয়াজত দিলোঁ অকণমান জলকীয়া পাউডাৰ। এতিয়া এইখিনি ভালদৰে লৰাই ল'লোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। থালখনত ল'লোঁ ফ্ৰাই কৰা নহৰু, ফ্ৰাই কৰা পিঁয়াজ, মান ধনিয়া, কাটি লোৱা কেঁচা পিঁয়াজ, কেঁচা বুট, আদা, ভোট জলকীয়াৰ আচাৰ, ভজা নিমখ আৰু পুৰা আলু। এতিয়া আলু দুটা ল'লোঁ। ইয়াতে দিলোঁ নিমখ, কেঁচা পিঁয়াজ, আদা, কেঁচা বুট, ভজা পিঁয়াজ আৰু ভজা নহৰু। এতিয়া দিলোঁ মান ধনিয়া আৰু ভোট জলকীয়া আচাৰ। ইয়াত আপোনালোকে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। মই অকণমান কেঁচা তেল দি লৈছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিলাই ল'ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব। এতিয়া এইখিনি ধুনীয়াকৈ পিটিকি ল'ম। এয়া আমাৰ পিটিকা ৰেডি হৈ গ'ল। খাবলৈ সোৱাদ হৈছে। আপোনালোকেও এনেকৈ বনাবলৈ ট্ৰাই কৰিব।